যদি বিদেশী আহে কি হ'ব? আমি গান গোৱা মানুহ অসমৰ বিভিন্ন চুকে কোণে যেতিয়া ঘূৰি ফুৰোঁ আমি কিছুমান কথা ইংগিত পাওঁ আৰু তেতিয়াই আমি গীত ৰচনা কৰোঁ। তেনেকুৱা এটা গীত লিখিছিলোঁ বহুত দিনতে। লঢুলীয়া বজাই লৈ ও বিহু ঢোল বজাই লৈ দুদিনৰ পিছত আমাৰ বিহু ঢোল ধুমা চাঙত উঠিব। দুদিনৰ পিছত আমাৰ বিহু আই ও চকু পানী টুকিব। বাংলাদেশৰ বঙালীয়ে বিহু মেলা পাতিব। বাচি থাকো যদি অসমীয়া আহৈয়া খোলায়া আহৈয়া খোলায়া বাংলাদেশী খেদু গয়া আহৈয়া খেদু খে আহৈয়া খেদু খে। অসমীয়া বুলোতে কেৱল মই ৰাজীৱ শদিয়াই কৈ যোৱাৰ নিচিনাকৈ কেৱল আমাৰ আহোম কছাৰী মৰাণ মটক দেউৰী মিচিং হিন্দু মুছলমান এইসকলৰ কথা কোৱা নাই। ৭১ চনৰ আগত অহা আমাৰ প্ৰত্যেকজন মানুহ যিসকলে আমাৰ মাতৃক অসমীয়াৰ মাতৃক মাতৃ বুলি কয়, অসমীয়া মাতৃক মাতৃ বুলি ভাবে, সেইসকলক আচলতে কৈছোঁ। আমাৰ এইখন শংকৰ ৰাজানৰ দেশ, আমাৰ কোনো বিভেদ নাই। আকৌ কৈছোঁ ল নাচনি নাচিল ও হেপাহ পলুৱাই নাচিল। দুদিনৰ পিছত আমাৰ বিহুটি আনেনো কাঢ়ি ল'ব। দুদিনৰ পিছত আমাৰ দেশত বাংলা শাসন চলিব। এই বাংলাদেশৰ গেদিহঁতে কঁকাল ঘূৰাই নাচিব। এই যদিহে ৰাখ জাতিটোৰ মান আহৈয়া খোলায়া আহৈয়া খোলায়া বাংলাদেশী খেদু গয়া। এটা ডাঙৰ পৰিতাপৰ কথা। দুদিনৰ পিছত বাংলাদেশী আহিব। বাংলাদেশৰ গেদীসকলে নাচনীসকলক ছোৱালীবিলাকক তেওঁলোকে গেদী বুলি কয়। বাংলাদেশী গেদীসকলে কঁকাল ঘূৰাই নাচিব। এইটো এটা মোৰ অনুভৱ, এটা মোৰ ক্ষোভ। চৰকাৰৰ তৰফৰ পৰা জনাইছে আমাক এইবাৰ বহাগত বোলে চৰকাৰে ২০০খন বিহু মেলা পাতিব। এইবাৰ বহাগত চৰকাৰে ২০০খন বিহু মেলা পাতিব। কিন্তু যিসকলে কা বিৰুদ্ধে মাত মাতি আছে, যিসকলে কা বিৰুদ্ধে গান গাইছে, সেইসকলক বিহু মেলালৈ নেমাতে। আমাৰ অসমীয়া ভাই ভনীসকলক যিসকলে কা বিৰুদ্ধে মাত মাতিছে নাচিবলৈ নামাতে, ঢুলীয়াসকলক ঢোল বজাবলৈ নামাতে। পিছে ২০০খন বিহু পাতিব, তেওঁলোকে তাত নাচিবলৈ গাবলৈ ঢোল বজাবলৈ কোন যাব? ৰাইজ আপোনালোক যাব নেকি? নাযায়। নগলে কি হ'ব? তেওঁলোকে পৰিকল্পনা কৰি থৈছে। এবাৰ তেওঁলোকে পৰিকল্পনা কৰিছে আমাৰ অসমীয়া ভাই ভনী, আমাৰ অসমীয়া ঢুলীয়া বিহুৱা নগলে কি হ'ব? এইবাৰ বোলে তেওঁলোকে লাখ লাখ বাংলাদেশী আনিব, বাংলাদেশী নাচনী আনিব আৰু বাংলাদেশী নাচনীসকলৰ লগত টিকা ঘূৰাই ঘূৰাই নাচিব সাগৰত থকা আমাৰ ককাইদেউসকলে। হয়, আমাৰ জাতীয় খিলঞ্জীয়া মানুহে তেতিয়া ক'ত নাচিব? এটা কথা ক'ব বিচাৰিছোঁ, মই আজি বহুত বছৰৰ পৰা প্ৰগ্ৰেম কৰি আছোঁ, বিহু মঞ্চত গান গাই আছোঁ, কিন্তু কোনো চৰকাৰী প্ৰগ্ৰেমত আজিলৈকে গীত গোৱা নাই। মই গাইছোঁ অসমৰ চুকে কোণে পতা আমাৰ অসমীয়া মানুহে, খিলঞ্জীয়া মানুহে যিবিলাক বিহু পাতে তাত গৈছোঁ, তাতে গীত গাইছোঁ। এইবাৰ কি অসমীয়া মানুহে বিহু নাপাতিব নেকি ৰাইজ? আৰু আমাৰ যিসকলে কা বিৰুদ্ধে মাত মাতিছে আপোনালোকে নামাতিব নেকি আমাক? তেতিয়াহ'লে আমাৰ কিয় চৰকাৰ দৰকাৰ? চৰকাৰৰ ২০০খন বিহুলৈ আমি কিয় যাম? নাযাওঁ বাপেকে। ৰাষ্ট্ৰদ্ৰোহী আমাৰ কণ কণ ভাইটিকেইটাক চালাই এইফালে গুলি মাৰি ইফালে উলিয়াই দিছে। তেওঁলোকৰ হাত কঁপা নাই। গৃহ বিভাগটো ক'ত লুকাই আছে? গৃহ বিভাগে যদি অৰ্ডাৰ নিদিলে হ'লে যে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহক মাৰিব নালাগে, কিয় মাৰিলে হ'লে তেওঁলোকে? গতিকে ৰাইজ, ডাঙৰ কথা। আকৌ মই গাইছিলোঁ লপে পুৱা বজাই লৈ ও
পেপাতিটোৰ বজাই এই দুদিনৰ পিছত বিদেশীয়ে ৰণৰ ঘিঙা বজাব দুদিনৰ পিছত বাংলাদেশীক মুখ্যমন্ত্ৰী পাতিব আমাৰ সকলে নিজৰ ভুলৰ প্ৰায়শ্চিত্ত ভুগিব যদিহে ৰাখ জাতিটোৰ মান আহয়া কুলায়া বাংলাদেশীকে দুৰ্গৈ তেওঁলোকে ভাবিছে আমি শাসনত সদায় থাকিম কিন্তু নহয় তেওঁলোকে আচলতে জখিনী খাল খৰাৰ নিচিনা হৈছে মই আমাৰ দিছপুৰত থকা আমাৰ ভাই বন্ধুসকলক কৈছো আমাৰ ককাই ভাইসকলক কৈছো তেখেতে কোৱাৰ দৰে উপৰোক্ত বক্তাই কোৱাৰ দৰে ময়ো আজি গালি পাৰিব বিচৰা নাই মই আৱেগিকভাৱে ক'ব বিচাৰিছো ককাইদেউ সৰ্বানন্দ সোণোৱাল ককাইদেউ হিমন্ত বিশ্ব শৰ্মা আপোনালোকেও জাতিটোৰ কাৰণে বহুত কৰিছে নকৰা এইটো অপ্ৰিয় হ'লেও সত্য কথা আপোনালোকে কৰিছে কিন্তু আপোনালোকক অসমৰ ৰাইজে জাতীয় নায়ক পাতিছিলে আৰু সেইকাৰণে আপোনালোকক শাসনত বহুৱালে কিন্তু এতিয়া আপোনালোকে ওলোটা আখৰ কিয় মাৰিলে ৰাইজে আপোনালোকক শাসনত তুলি দিলে এতিয়া আপোনালোকে আমাৰ অসমীয়া মানুহৰ আৱেগ অনুভূতি কিয় পাহৰি গৈছে কিয় নস্বাত কৰিছে এখন কৰকলতাৰ দেশ মূলাগাভৰুৰ দেশ বীৰ লাচিতৰ দেশ বীৰ চিলাৰায় দেশ শংকৰ ৰাজনৰ দেশ স্বৰ্গদেউ চুকাফাই গঢ়ি থোৱা এখন দেশ এইটো অসমীয়া জাতি এই জাতিটোক আপোনালোকে বিদেশীৰ ভৰি তলত আঁঠু ল'বলৈ কিয় সুবিধা দিছে আপোনালোকৰ অলপো বেয়া লগা নাই জাতীয় নায়ক হয় অসমীয়া ৰাইজে আপোনালোকক জাতীয় নায়ক বনালে এতিয়া অসমীয়া ৰাইজক আপোনালোকে কিয় বিদেশীৰ ভৰি তলত আঁঠু ল'বলৈ বাধ্য কৰাইছে কিন্তু খবৰদাৰ অসমীয়া জাতি বাংলাদেশীৰ ভৰি তলত কেতিয়াও আঁঠু নলয় ল'ব নেকি ৰাইজ কনকলতাৰ দেশ এখন মূলাগাভৰু দেশ এখন চাউলং চুকাফাৰ দেশ বীৰ চিলাৰায় দেশ এইখনে কেতিয়াও বিদেশীৰ ভৰি তলত আঁঠু নলয় ৰক্তাক্ত হ'ব ৰক্তাক্ত কিন্তু আমি সেইটো বিচৰা নাই আমি গণতান্ত্ৰিক আন্দোলন কৰিছোঁ শৃংখলিতভাৱে গতিকে আমি সেইটো বিচৰা নাই এতিয়াও সময় আছে ককাইদেউসকল দিছপুৰত থকা ককাইদেউসকল পুনৰ কৈছোঁ আৱেগিকভাৱে আপোনালোককো আমি ভাল পাওঁ আপোনালোকো অসমীয়া কিন্তু অসমীয়া জাতিটোৰ আৱেগ অনুভূতিক আপোনালোকে নস্বাত নকৰিব বুজিবলৈ চেষ্টা কৰক এতিয়াও সময় আছে কাহ বাতিল কৰক সেইকাৰণে এটা ৰাইজ আমি এটা শ্লোগান দিম পুনৰবাৰ কামিনে মানো কামিনে মানো নামানো কামাগনে লাগে নালাগে কামাগনে লাগে নালাগে নাৰী শক্তি জাগিছে জাগিব নাৰী শক্তি জাগিছে জাগিব যুৱ শক্তি জাগিছে জাগিব যুৱ শক্তি জাগিছে জাগিব হয় এতিয়া আমি কাৰ বিৰুদ্ধে মাত মাতিছোঁ কিন্তু অসমীয়া ৰাইজলৈ এতিয়া লাহে লাহে দেখিছোঁ এটা টোপ আগবঢ়াবলৈ চেষ্টা কৰিছে তেওঁলোকে পেকেজ আগবঢ়াব আমাৰ শিল্পীসকলে তেওঁলোকে এটা পেকেজ আগবঢ়াইছে ৰাইজ আপোনালোকে জানে বোলে শিল্পীসকলে আন্দোলন কৰিব নালাগে কাৰ প্ৰতিবাদ কৰিব নালাগে তেওঁলোকক আমি চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে তেওঁলোকক আমি 50,000 টকাকৈ দিম কিন্তু অসমৰ শিল্পী সমাজ তেনেকুৱা নহয় 50,000 বিকি যোৱা আমাৰ শিল্পীসকল নহয় মই সেইকাৰণে ৰাইজ দুদিনমানৰ আগত এটা কথা মই ঘোষণা কৰিছিলোঁ মই ব্যক্তিগতভাৱে মই ঘোষণা কৰিছিলোঁ আমি আমাৰ অসমৰ ৰাইজে বিভিন্ন জেগাত বিহুতলী লৈ মাতে গীত গাবলৈ তাৰ বিনিময়ত আমাক অকণমান পইচা পাতি দি সহায় কৰে আৰু ভাত খাবৰ পৰাকৈ আমাৰ কেইটামান পইচা এতিয়া আৰ্জি থৈছোঁ জাতিটো এতিয়া সংকটৰ অৱস্থাত আমি এতিয়া টোপ নিবিচাৰোঁ আমাক 50,000 টকা টোপ নালাগে মই কৈছোঁ 50,000 টকা টোপ আমাক নালাগে পেকেজ নালাগে মই ব্যক্তিগতভাৱে কৈছোঁ ৰাইজ কাখন বাতিল কৰক জাতি ধ্বংসী কা আপোনালোকে বাতিল কৰক
মই মোৰ তৰফৰ পৰা আপোনালোকলৈ 1 লাখ টকা আগবঢ়াম। হয়তো সমালোচনা কৰিছে আৰু এইবিলাক কথাৰ কোৱাৰ কাৰণে মোক বহুত জেগাৰ পৰা অজ্ঞাত ফোনৰ পৰা কিছুমান ফোন আহিছে, ফোন কল আহিছে, বিপিন দা আপোনাক আমি বহুত ভাল পাওঁ, আপোনাৰ গান ভাল পাওঁ, আমি ইমান ধুনীয়া ধুনীয়া গান গাই প্ৰথমে সেই কৰিলে ছাৰ, পিছত কয় যে খালি আপুনি এটা কাম কৰিব, আপুনি মিটিংবিলাকত গৈছে ঠিকে আছে, কিন্তু আপুনি আমাৰ জাতিটোক অসমীয়া ৰাইজক উত্তেজিত কৰিবৰ পৰা গীতবিলাক নাগাব। আৰে মই কি গীত গাম? মই সৰুৰে পৰা তেনেকুৱা গীতেই লিখিছোঁ, তেনেকুৱা গীতেই গাইছোঁ। আৰু দেশপ্ৰেমমূলক গীত গাবৰ বাবে মোক অসমীয়া ৰাইজে মাতে, আমন্ত্ৰণ কৰে, বিহু মঞ্চলৈ বিহু গাঁৱৰ বাবে বিপ্লৱী বিহু গীতবিলাক, দেশপ্ৰেমমূলক বিহু গীতবিলাক গাঁৱৰ বাবে হয়তো মোক বিহু মঞ্চলৈ মাতে বা বিভিন্ন অনুষ্ঠানলৈ মাতে। মই এতিয়া কি গাম ৰাইজৰ মাজত? আমি ৰাইজৰ মানুহ শিল্পীসকল ৰাইজৰ মাজলৈ ওলাই আহিব লাগিব। চৰকাৰ কেইবছৰ থাকিব? আমি সেনেকুৱা চৰকাৰ বহুত দেখিলোঁ, 5 বছৰ থাকে, 10 বছৰ থাকে, 15 বছৰ থাকে, হেৰাই যায়। কিন্তু অসমীয়া জাতি সদায় থাকে, চিৰদিনৰ কাৰণে থাকে। গতিকে আমাৰ অসমীয়া শিল্পীসকল সদায় ৰাইজৰ মাজত থাকিমেই। আমি তেওঁলোকৰ কথা, তেওঁলোকক ফুৰলৈ কিন্তু ভয় নকৰোঁ। এবাৰ 3 মাহ জেলতো ভৰাইছিলে, মই কিন্তু এতিয়াও জেল খাবৰ কাৰণে সাজু হৈ আছোঁ অসমৰ ৰাইজৰ কাৰণে। যিকি নহয় ৰাইজ, মই কোনো ৰাজনৈতিক নেতা নহয়, কথা কোৱা নেতা নহয়। অকণমান কথা কৈছোঁ আজি, ভুল কুটি ৰৈ গ'লে আপোনালোকে নিজ গুণে মাৰ্জনা কৰিব। যে কি নহওক, যদি বিদেশী আহে অসমলৈ কি হ'ব? উপৰোক্ত বক্তাজনে কৈ গৈছে, আমাক 3 টকীয়া চাউল, 5 টকীয়া চাউল, বিনামূল্যে চাউল দি আমাক ভুলাব বিচাৰিছে। এইবিলাক আমাৰ প্ৰাপ্য অধিকাৰ। আমি 3 টকীয়া চাউল, 1 টকীয়া চাউল, বিনামূল্যে পোৱা চাউল আমি কেতিয়াও এৰি নিদিওঁ। এইবাৰ আমাৰ টকা, এইবিলাক চৰকাৰৰ টকা নহয়, দিল্লী চৰকাৰ নহয়, আমাৰ অসমৰ টকা। গতিকে এইবিলাক আমি গ্ৰহণ কৰিমেই, আমি কেতিয়াও এৰি নিদিওঁ এইবিলাক। কিন্তু ৰাইজ, মই এইবাৰ এটা গীত লিখিছোঁ, বিপিন চাওডাঙৰ জাতিৰ মাটিৰ গীত বুলি এটা, জাতিৰ মাটিৰ গান বুলি এটা গীত অসমৰ ৰাইজলৈ আগবঢ়াইছোঁ কেইদিনমান আগতে। নিশ্চয় আপোনালোকে পাইছে, কিছুমানে সকলোৱে পোৱা নাই। আমি 3 টকীয়া চাউল পাইছোঁ, 1 টকীয়া পাইছোঁ বা বিনামূল্যে পাইছোঁ, আমি তাক গ্ৰহণ কৰিম। কিন্তু আমি সজাগ হ'বলৈ হ'ল, আমি কিন্তু 3 টকীয়া, 1 টকীয়া বা বিনামূল্যে চাউল পাই আমি বহি থাকিলে নহ'ব। অসমীয়া জাতি এলেহুৱা হ'লে নহ'ব। আমি 3 টকীয়া চাউল পাইছোঁ, বিনামূল্যে চাউল পাইছোঁ, সেইবুলি আমাৰ নিজৰ মাটি সম্পত্তিবিলাক বিক্ৰী কৰি শেষ কৰিলে নহ'ব। ৰাতিপুৱাই চুলাই মদৰ বটলটো ধৰি ৰাতিলৈকে খাই থাকিলে অসমীয়া মানুহে এলেহুৱা হ'ব। এই কামটো আপোনালোকে কেতিয়াও নকৰিব। আমাৰ নাৰী শক্তিয়ে এইটো কেতিয়াও নিবিচাৰে। অসমীয়া মানুহ কেতিয়াও এলেহুৱা নহ'ব ৰাইজ, নহ'লে আমাক বিদেশী অসমখন গ্ৰাস কৰি পেলাব। আপোনালোকে মাটিবিলাক বিক্ৰী কৰি দিছে, তাকেলৈ মই এটা গীত লিখিছিলোঁ। হয়, আৰু এটা কথা কৈছোঁ, আপোনালোকে ভুল নুবুজিব। সেইটো দেশ জাতি সুৰক্ষাৰ কাৰণে আমাৰ বহুতো জাতীয় সংগঠন হ'ল, সেইটো ভাল কথা। কিন্তু আমাৰ হাতাম পুৰুষীয়া অসমীয়া একতাৰ জৰিডাল যাতে ছিঙি টুকুৰা টুকুৰি নহয়, তাকো চকু ৰাখিবলৈ সময় হ'ল। তাকেলৈ এটা গীত মই অকণমান অনুকিয়াই দিছোঁ। ভাই হতৈ ককাই হতৈ ঘৰ ঘেৰুৱাবি, বাৰী ঘেৰুৱাবি, আৰু ঘেৰুৱাবি জাতি। ভাই হতৈ ককাই হতৈ অনা অসমীয়া কেলৈনো বেচিছ আমাৰ অসমীয়াৰ মাটি। ভাই ভাই বুলি চপালিকা নিজেই খান্দি ললি জখিনীৰ খাল। আমাৰ অসমীয়া মানুহবিলাক একেবাৰে উদাৰ, আমি সকলোকে মৰমেৰে আদৰি লওঁ। আৰু সেইকাৰণে কি হ'ল, আমাৰ নিজৰ মাটিটুকুৰাও বিকিবৰ সময়ত অনা অসমীয়া এটাকে কওঁ যে ভাইহঁত আমাৰ ওচৰলৈ আহ। কিন্তু সেইবিলাক বুজাই গজালি হৈছে ৰাইজ। কেতিয়াও আৰু সেইটো ভুল নকৰিব। অসমীয়া মানুহৰ মাটি অনা অসমীয়া কেতিয়াও বিক্ৰী নকৰিব, বহিৰাগত কেতিয়াও বিক্ৰী নকৰিব। সেইটো সজাগ হ'বলৈ হ'ল। অৰুণাচল, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, উত্তৰ পূৰ্বাঞ্চলৰ এই আটাইবোৰ ৰাজ্যতে ভূমি অধিকাৰ আছে। তাত কোনো বহিৰাগতই মাটি বেচা কিনা কৰিব নোৱাৰে।
কিন্তু উত্তৰ পূৰ্বাঞ্চলত কেৱল দুখনে ৰাজ্য ত্ৰিপুৰা আৰু অসম, য'ত বিদেশী স্বদেশী সকলোৱে মাটি বেচা কিনা কৰি থাকে বা বিদেশী স্বদেশী সকলোৱে মাটি বেচা কিনা কৰি আছে। এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ প্ৰভুত্ব সলনি ত্ৰিপুৰাত অনা ত্ৰিপুৰী আৰু অসমত অনা অসমীয়াৰ দপদপনি চলে। এনেকে জাতিটো এনেকুৱা সংকটৰ অৱস্থাত আমি সকলো অসমীয়া একত্ৰিত হ'বলৈ হ'ল। দেশ যাই যায়, জাতি যাই যায়, ভাষা যাই যায়, আহৈ ভাই হেঁত একেলগে ওলায়। ইমান ধুনীয়া এখন অসমীয়া অসম বিক্ৰী নকৰিব, ইমান ধুনীয়া মাটি বিক্ৰী নকৰিব কেতিয়াও। শস্য শ্যামলা গছে বনে ভৰা অসমৰ সেউজী মাটি, হেনো মাটি ধৰাত আজি চুৰ হ'লে গৈ অনাম অসমীয়াৰ ভেটি। দুদিনৰ পিছতে নলবনে বাৰু বাকী থকাখিনিও কাঢ়ি, তেতিয়া কৰিবি কি? দেশ জাতি সুৰক্ষাৰ স্বাৰ্থত অসমত বহুতো জাতীয় সংগঠন হৈছে, এইটো ভাল কথা। কিন্তু হাতাম পুৰুষীয়া মৰমৰ একতাৰ এনাজৰীডাল যাতে ছিঙি টুকুৰা টুকুৰি নহয়, এখন শংকৰ ৰাজানৰ দেশ, একতাৰ জৰীডাল যাতে ছিঙি টুকুৰা টুকুৰি নহয়, তাৰ বাবেও চকু ৰখাৰ সময় হ'ল। দেশ জাতিৰ বাবে শত শতজনক শ্বহীদ হ'ল, কিন্তু জাতিটো এতিয়াও সুৰক্ষিত নহ'ল। এতেকে ভাগ ভাগ হৈ থকা অসমীয়া আজি একত্ৰিত হোৱাৰ সময় হ'ল। নহ'লে তাহানিতে ভূপেন হাজৰিকাদেৱে কোৱা আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যাব বোলা কথাষাৰ যে সময় সমাগত হ'ব। সেয়েহে দেশ যাই যায়, জাতি যাই যায়, ভাষা যাই যায়, আহৈ ভাইহঁত একেলগে ওলায় পুনৰবাৰ